हेलो गाइज नमस्कार मैं निखा আছে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এয়া ওলাইছোঁ গুৱাহাটী যাবলৈ গুৱাহাটীত আছে মামাহঁতৰ ঘৰ আৰু তাত যাবলৈ ওলাইছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক এয়া আহি ব্ৰহ্মপুত্ৰ পালোহি ব্ৰিজ পালো ইমান জাম আজি মানে কি কম আৰু ইমান গৰমত ফাইনেলি আহি পালো মামাহঁতৰ ঘৰ আৰু কিহৰ কাৰণে মামাহঁতৰ ঘৰত আহিছোঁ আপোনালোকে চাই থাকক আৰু এয়া আহি পায়ে মাইনাজনীৰ লগত এনেকৈ খেলি আছোঁ এজনী হৈছে আমাৰ মামাহঁতৰ ডাঙৰ বাৰ ছোৱালী ইমান মৰম লগা ছোৱালীজনী আৰু এয়া তাই কেমেৰা দেখিলে হ'ল মানে ইমান ধুনীয়াকৈ হাঁহি দিয়ে সঁচাকৈ সৰু ল'ৰা ছোৱালীবোৰক খুব মৰম লাগে মই খুব ভাল পাওঁ আৰু তাইৰ লগত এনেকৈ অলপমান ধেমালি কৰিলোঁ এই হাঁহি চাওক তাইৰ আৰু এয়া আমাৰ হৈছে সৰু ভাইটি আৰু এয়া আমাৰ বৌৰ ল'ৰা মোৰ ভতিজা ল'ৰা হয় আৰু চাওক আজিৰ দিনৰ ল'ৰা ছোৱালী মানে মোবাইল হ'লে একো নালাগে মানে মোবাইলটো পালেই হ'ল আৰু গেম ভিডিঅ' এইবোৰে আৰু পঢ়া পাতি লেঠা নাই এইবোৰে আৰু নামবোৰ মানে ৰাতি মামাহঁতৰ তাত এনেকৈ নাম ধৰিছে নাম এইকাৰণে ধৰিছে আৰু আপোনালোকক মই কোৱা নাই মই মামাহঁতৰ ঘৰত এইকাৰণে আহিছোঁ কাৰণ এটা ভিডিঅ'ত হয়তো আমাৰ মৰমৰ যেতিয়া বাৰ্থডে আছিল তেতিয়া হয়তো আপোনালোকে ভিডিঅ'টোত চাইছিল যে দাদা এজন ঢুকাইছে বুলি হয় আমাৰ একমাত্ৰ দাদা আছিল সি আৰু আজি তাৰ এবছৰ হ'ল হোৱা আৰু সেইকাৰণে আমি সকলোবোৰ এনেকৈ আহিছোঁ লগ হৈছোঁ তথাপিতো তালৈ আজি খুব মনত পৰিছে বহুত বেয়া লাগিছে আৰু সেইকাৰণে আহিছোঁ তালৈকে আৰু ইয়াৰ ৰাতিপুৱা নেক্সট ডে ৰাতিপুৱা মই চাহ খাই ল'লোঁ ইমান গৰমত চাহ খাব নোৱাৰি তথাপিতো খালোঁ আৰু ৰাতিপুৱা এবাৰ চাহ খাব লাগে ভাল লাগে দিনটোলৈ খালোঁ আৰু এয়া আমাৰ মাজু বা মামাহঁতৰ সৰু বা তাই মাংস বনাই আছে গৰমত মাংস বনাই আছে তাই বহুত ৰাগ মানে তাই কৈছে যা নানিবি কেমেৰা চেমেৰা আৰু এয়া আমাৰ আইতাক মই সুধি আছোঁ আইতা আমাৰ ঘৰত যায় নে নাযায় আইতাই কৈছে তহঁতে মোক নিবই নাহ আইতালৈ সঁচাই বহুত মনত পৰে আৰু চাওক কেনেকৈ এতিয়াও মানে চাধা খায় আইতাই ইমান কোৱাৰ পিছতো নাই মানে ভাতে খাব বাদ দিব কিন্তু চাধা আৰু তামোলটো মানে আইতাক লাগিবই আৰু এয়া হৈছে আমাৰ ডাঙৰ মামী নাতি আৰু নাতিনীয়েকৰ লগত এনেকৈ খেলি আছে ধেমালি কৰিছে আৰু চাওক ইয়াক পাকাত সকলোৱে ইমান গৰমত মানে সকলোৱে পাকাত পৰি গৈছে এনেকৈ কি কৰিব ইমান গৰম আৰু এয়া মই ওলাই ল'লোঁ ঘৰত যাবৰ কাৰণে আৰু ইমান দিনটো থাকিব নোৱাৰে সেইকাৰণে যাওঁ আৰু বেছিদিন নাথাকোঁ আৰু কৈছে আপোনালোকক এইজনী আমাৰ ডাঙৰ মামী এয়া হৈছে আমাৰ ডাঙৰ বা আমাৰ ভাগিনীজনী বহুত মনত পৰিব ভাগিনীজনীৰ কাৰণে আৰু যেতিয়া মই ক'লোঁ নহয় যাওঁ দিয়া বুলিবলৈ ক'ব নাপায় মোক সি দম দি আছে কি যাওঁ দিয়া কৈ আছা এইবোৰ নকয় আৰু যোৱাৰ আগত আইতাৰ পৰা অলপ আশীৰ্বাদ লৈ ল'লোঁ কাৰণ কেতিয়া দেখা পাওঁ আৰু ঠিক নাই আইতাও বহুত কান্দিলে বেয়াও লাগিল ভাগিনীজনী ল'লোঁ আইতাই কান্দা দেখা পাই বাবুৱে কৈ আছে এতিয়া আমাৰ আইতাই কান্দিব এয়া ফাইনেলি ঘৰ আহি পালোঁ ঘৰ আহি পাই মুখে ধোৱা নাই মুখখন একদম ক'লা ক'লা হৈ গৈছে একো নাই আজিলৈ এইখিনি আকৌ লগ পাম বাই বাই